Hello everyone, welcome back to my channel. আশা কৰো সকলো ভালে আছে। পুনৰবাৰ আন এটি নতুন ভিডিও লৈ আপোনালোকৰ মাজত উপস্থিত হলোহি। থাম্বনেইলখন দেখি নিশ্চয় গমেই পাইছে আজি ভিডিওটো কি হ'ব। আজি আমি গৈ আছো গুৱাহাটীৰ মাজমজিয়াত থকা আমচাং বন্যপ্ৰাণী অভয়াৰণ্যলৈ। তেতিয়াহলে বলক আজি ভিডিওটো আৰম্ভ কৰি দিওঁ। আমচাংলৈ যাবলৈ সাতগাঁৱত থকা আৰ্মি কেম্পৰ মাজেৰে আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলো। গুৱাহাটী মহানগৰীত প্ৰায় 9খনৰো অধিক সংৰক্ষিত বনাঞ্চল আছে। তাৰে মাজত আমচাং এখন সমৃদ্ধশালী বন্যপ্ৰাণী অভয়াৰণ্য। আমচাং অভয়াৰণ্যই মহানগৰীৰ সৌন্দৰ্য দুগুণে বৃদ্ধি কৰিছে। শাৰী শাৰীকৈ থকা চাহপাতৰ গছসমূহ, চৰাই চিৰিকটিৰ মাত, নিজৰাৰ কুলুকুলু শব্দ আৰু ইয়াত বলা নিৰ্মল বতাহে পৰিৱেশ অতুলনীয় কৰি তুলিছে। আমচাং বহুতো বিলুপ্তপ্ৰায় জীৱ-জন্তু তথা চৰাই-চিৰিকটিৰ আৱাসস্থল। ইয়াত বনৰৌ, লাজুকী বান্দৰ, কাঠধনেশ, শহাপহু, টুপিমূৰীয়া বান্দৰ, সুগৰী পহু আদিকে ধৰি বিভিন্ন ধৰণৰ জীৱ-জন্তু পোৱা যায়। আমচাং বিশেষকৈ হাতীৰ বাবে উল্লেখযোগ্য বাসস্থান। আমি আমাৰ যাত্ৰাপথত চাহ বাগানত নিয়োজিত কেইগৰাকীমান কৰ্মচাৰীক লগ পালোঁ। তেওঁলোকে চাহগছৰ পৰা চাহপাতসমূহ টুকি আছিল। গাড়ীৰ পৰা নামি গৈ তেওঁলোকৰ লগত অলপমান কথা পাতিলোঁ আৰু কথা পতাৰ লগতে তেওঁলোকৰ মাজলৈ গৈ চাহপাতৰ গছসমূহৰ পৰানো কেনেকৈ চাহপাত টুকে তাৰে অকণমান অভিজ্ঞতা ল'লোঁ। সঁচাকৈ এই অভিজ্ঞতা খুবেই সুন্দৰ আছিল। বৰ্তমান আমচাঙৰ অৱস্থা খুবেই শোচনীয়, কিয়নো আমচাঙৰ বিভিন্ন প্ৰান্তত চলি আহিছে অবাধে ভূমি বেদখল, যাৰ ফলত তাত থকা জীৱ-জন্তু আৰু চৰাই চিৰিকটিৰ জীৱনলৈ নামি আহিছে চৰম বিপদ। অভয়াৰণ্যখন সংৰক্ষণৰ বাবে চৰকাৰ তথা দল সংগঠন আৰু জনসাধাৰণ মিলি একলগ হৈ কাম কৰিলে আৰু অধিক সুৰক্ষিত আৰু সুন্দৰ হৈ পৰিব। লগতে দেশী বিদেশী পৰ্যটকৰ আগমনৰ স্থলীও হ'ব। আমচাঙত উপস্থিত থকা সময়খিনি তাৰ প্ৰাকৃতিক পৰিৱেশ, চৰাই চিৰিকটিৰ মাত আৰু বিশুদ্ধ বতাহে আপোন পাহৰা কৰি ৰাখিলে। আপোনালোকে এবাৰ আহি আমচাঙৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰকহি। সঁচাকৈ প্ৰকৃতিৰ কি যে বিনন্দীয়া ৰূপ। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ আহিছোঁ, পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে।